ৰঙা এপাহি গোলাপে হাঁহে ৰঙা। নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে চাগে? আজি এটা ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ। ভাল খবৰটো আপোনালোকে টাইটেল আৰু থাম্বনেইল লিখি নিশ্চয় গম পালে হয়। মানে ৰঙা এপাহি গোলাপ নামৰ চংটি আপোনালোকে নিশ্চয় শুনিছে চাগে। যদি নাই শুনা, মোৰ ডিসক্ৰিপশ্যনৰ লিংকটো আছে। আৰু সেই চংটি খুব এটি ৰোমান্টিক চং। সেই চংটি গাইছে আমাৰ সকলো মৰমৰ নীল দাই গাইছে হয় বন্ধুসকল। নীল আকাশ দাই গাইছে গীতটি। আৰু সেই গীতটি ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ। কেতিয়াকে ৰিলিজ দিব আৰু কোনটো ইউটিউবৰ চেনেলত ৰিলিজ দিব, সকলোখিনি আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ। আৰু আজি আমাৰ হাতত অলপ শ্বুটিঙৰ দৃশ্য আছে। দৃশ্যসমূহ আপোনালোকক দেখুৱাম। তাৰ আগতে কৈ যাওঁ, অসমীয়া ফিল্মি গীতসমূহ আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাব। বন্ধুসকল, নীল দাক যোনে ভাল পায় আপোনালোকে লাইক কৰিব। আজি লাইক ৰাখিছো মাত্ৰ 25টা লাইক কৰি জনাই দিয়ক আপোনালোকে নীল আকাশ দাক কিমান ভাল পায়। আৰু এই ভিডিঅ'টিৰ কাৰণে আপোনালোকে কিমান অপেক্ষা কৰি আছে কমেণ্ট বক্সত জনাই দিব। যদি বহুত অপেক্ষা কৰি আছে #yes বুলি কমেণ্ট বক্সত দি দিব। বন্ধুসকল, দেৰি নকৰি আমি শ্বুটিঙৰ দৃশ্যসমূহ চাই লওঁ, তাৰ পিছত কথা পাতি আছো। আহক। শ্বিলঙত শ্বুটিং চলি আছে দাদাৰ ভাগৰ। দাদা কি চঙৰ শ্বুটিং চলি আছে? এইটো বৰ ধুনীয়া এটা গীত, ৰঙা এপাহি গোলাপ। আচ্ছা আচ্ছা। নীল আকাশ আৰু আমাৰ কণ্ট্ৰেক্টৰ আছে। বৰ ধুনীয়া গান, ইতিমধ্যে বহুত জনপ্ৰিয় হৈছে। অসমত অসমৰ বাহিৰতো মানুহে শুনিছে যিহেতু। আৰু আজিকালি জানে ইউটিউব যোগেদি যিহেতু প্ৰচাৰ হয়, ইউটিউব যোগেদি বহুতখিনি ঠাইত ইতিমধ্যে অসমৰ বাহিৰতে মানুহে নিশ্চয় ভাল পাইছে। এইটো গানটো আজি আমি ভিডিঅ' শ্বুট কৰি আছোঁ শ্বিলং টিভিত, মানে পুলিচ বাজাৰ। বৰ ধুনীয়া লোকেশ্যন আৰু কৰি ভাল লাগিছে, যিহেতু গানটোৰ অকণ কনচেপ্ট তেনেকুৱা ধৰণৰ। দাদা আপোনাৰ নামটো অলপ জানিব? মোৰ নাম দীপন বৰুৱা। দীপন বৰুৱা ন? কেৰেক্টাৰ কৰিছোঁ। মোৰ লগত আছে সুকন্যা বৰুৱা। আপোনালোকে চাব গীতটি আৰু মই জনাই থাকিম। ৰিলিজটো এতিয়া মানে আমি ভেলেণ্টাইন উইকত ভাবিছোঁ। ভেলেণ্টাইনৰ আগে আগে আপোনালোকৰ ওচৰলৈ আহিব, সোনকালে পাব। আৰু আমি কিছুদিন পিছত আমি 4-5 তাৰিখ আমি ৰিলিজ কৰিম। তাৰপিছত গানটো আপোনালোকৰ ভেলেণ্টাইন উইকত কৰিম। ভেলেণ্টাইনৰ মুঠতে আগতে আপোনালোকে গানটো পাব। বৰ ধুনীয়া গান, শুনি চাই থাকিব। তেওঁৰ ইউটিউব চেনেলটো কি আছিলে? কৃষ্ণনাথৰ ইউটিউব চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব গোটেইকেইজনে। থেংক ইউ। ৰঙা এপাহি গোলাপে হাঁহে ৰঙা কলিজাত মৰমে নাচে। আপোনালোকে শ্বুটিঙৰ দৃশ্যসমূহ দেখিলে কেনেকৈ লাগিলে কমেণ্ট বক্সত জনাই দিব। যদি ভাল লাগিলে কমেণ্ট কৰি যি মন যায় তাকে লিখিব পাৰিব। আপোনালোকে ভাবিছে চাগে ই ক'ত লগ পালে হয় বন্ধুসকল? শ্বিলঙত শ্বুটিং চলিছিলে। শ্বিলঙত শ্বুটিং চলা মই কণ্টেক্ট কৰিলোঁ তেওঁলোকৰ লগত। কণ্টেক্ট কৰি তেওঁলোকৰ শ্বুটিঙৰ জেগাত গ'লোঁ আৰু আপোনালোকক শ্বুটিঙৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি এই ফুল ভিডিঅ'টি আপোনালোকে চাবলৈ মন আছে, মোৰ ডিসক্ৰিপশ্যনৰ লিংকটো আছে, চাই ল'ব আপোনালোকে। আৰু বন্ধুসকল, ৰিলিজ কথাটো কওঁ, 13 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ মাজত আহি আছে ৰঙা এপাহি গোলাপ হয় বন্ধুসকল। 13 ফেব্ৰুৱাৰী তাৰিখে নিশ্চয় আপোনালোকে শুনিছে ৰঙা এপাহি গোলাপ ভিডিঅ' চংটি আপোনালোকৰ মাজত আহি আছে। আৰু কোনটো ইউটিউবৰ চেনেলত দিব আপোনালোকক মই জনাই দিওঁ। লিটল বুদ্ধ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল আছে, তাত আহিব বুলি আমি জানিব পৰা মতে গৈছে। বন্ধুসকল, এনেকৈ টাইপৰ ইণ্টাৰেষ্টিং ভিডিঅ' ডেইলি বাই ডেইলি পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাহৰিব। বন্ধুসকল, আজিলৈ আহোঁ আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ। বাই বাই, টাটা, জয়। ইউটিউবৰ চেনেলত আহিব সকলো আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু তাৰ আগতে কৈ যাওঁ, অসমীয়া ফিল্মি আজি কি হ'ব বাৰু? এতিয়ালৈকে মই 10টা ভিডিঅ' বনাইছোঁ, পঢ়াই নাই, গৰম হৈ গৈছে আজি।